अ ग्लोबल एजेंडा। हमारे एक्स चीफ मिनिस्टर ने बोला है कि अगले 20 साल में केरला इस्लामिक स्टेट बन जाएगा। जरूरत पड़े तो उन्हें प्रेग्नेंट करो और जल्द से जल्द अगले मिशन के लिए हमें हैंडओवर करो। सर मुख्यमंत्री महोदय केरला स्टोरी এখন সিনেমা যিখন সিনেমা করে আপনি রাষ্ট্ৰীয় মাধ্যমত যথেষ্ট কোটিখিনি কথা 11 তাৰিখে আমি চাব যাম সবে। স্যার যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সিনেমাখনৰ সেই মই আৰু সিনেমাৰ প্ৰচাৰ নকৰো 11 তাৰিখে মই চাব যাম আৰু ইমানে কৈছো আৰু মানে মন্ত্ৰীসকল মন্ত্ৰী পৰিষদসকল সবকে মাতিম আপোনালোক আহিব কোন যায় কোন নাযায় নাজানো মই যাম আৰু 11 তাৰিখে চাম। স্যার 11 তাৰিখে আপোনালোক আহিব চাবৰ কাৰণে। इज अ ग्लोबल एजेंडा। हमारे एक्स चीफ मिनिस्टर ने बोला है कि अगले 20 साल में केरला इस्लामिक स्टेट बन जाएगा। जरूरत पड़े तो उन्हें प्रेग्नेंट करो और जल्द से जल्द अगले मिशन के लिए हमें हैंडओवर करो। सर मुख्यमंत्री महोदय केरला स्टोरी এখন সিনেমা যিখন সিনেমা করে আপনি রাষ্ট্ৰীয় মাধ্যমত যথেষ্ট কোটিখিনি কথা 11 তাৰিখে আমি চাব যাম সবে। স্যার যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সিনেমাখনৰ সেই মই আৰু সিনেমাৰ প্ৰচাৰ নকৰো 11 তাৰিখে মই চাব যাম আৰু ইমানে কৈছো আৰু মানে মন্ত্ৰীসকল মন্ত্ৰী পৰিষদসকল সবকে মাতিম আপোনালোক আহিব কোন যায় কোন নাযায় নাজানো মই যাম আৰু 11 তাৰিখে চাম। স্যার 11 তাৰিখে আপোনালোক আহিব চাবৰ কাৰণে। इज अ ग्लोबल एजेंडा। हमारे एक्स चीफ मिनिस्टर ने बोला है कि अगले 20 साल में केरला इस्लामिक स्टेट बन जाएगा। जरूरत पड़े तो उन्हें प्रेग्नेंट करो और जल्द से जल्द अगले मिशन के लिए हमें हैंडओवर करो। सर मुख्यमंत्री महोदय केरला स्टोरी এখন সিনেমা যিখন সিনেমা করে আপনি রাষ্ট্ৰীয় মাধ্যমত যথেষ্ট কোটিখিনি কথা 11 তাৰিখে আমি চাব যাম সবে। স্যার যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সিনেমাখনৰ সেই মই আৰু সিনেমাৰ প্ৰচাৰ নকৰো 11 তাৰিখে মই চাব যাম আৰু ইমানে কৈছো আৰু মানে মন্ত্ৰীসকল মন্ত্ৰী পৰিষদসকল সবকে মাতিম আপোনালোক আহিব কোন যায় কোন নাযায় নাজানো মই যাম আৰু 11 তাৰিখে চাম। স্যার 11 তাৰিখে আপোনালোক আহিব চাবৰ কাৰণে। इज अ ग्लोबल एजेंडा। हमारे एक्स चीफ मिनिस्टर ने बोला है कि अगले 20 साल में केरला इस्लामिक स्टेट बन जाएगा। जरूरत पड़े तो उन्हें प्रेग्नेंट करो और जल्द से जल्द अगले मिशन के लिए हमें हैंडओवर करो। सर मुख्यमंत्री महोदय केरला स्टोरी এখন সিনেমা যিখন সিনেমা করে আপনি রাষ্ট্ৰীয় মাধ্যমত যথেষ্ট কোটিখিনি কথা 11 তাৰিখে আমি চাব যাম সবে। স্যার যি ধৰণে প্ৰচাৰ হ'ব লাগিছিল সিনেমাখনৰ সেই মই আৰু সিনেমাৰ প্ৰচাৰ নকৰো 11 তাৰিখে মই চাব যাম আৰু ইমানে কৈছো আৰু মানে মন্ত্ৰীসকল মন্ত্ৰী পৰিষদসকল সবকে মাতিম আপোনালোক আহিব কোন যায় কোন নাযায় নাজানো মই যাম আৰু 11 তাৰিখে চাম। স্যার 11 তাৰিখে আপোনালোক আহিব চাবৰ কাৰণে।